নমস্কাৰ কুলুমবাই আজি আমাৰ গড়েশ্বৰ মিউনিচিপালিটি বৰ্ডৰ উদ্যোগত আমাৰ যোৱা বৰ্ষৰ মানে SOBD ফানৰ প্ৰত্যেকটা 8টা ৱাৰ্ডত আঁচনি ধৰা হৈছিলে। ইয়াৰে আজি দুটা মানে আঁচনি, এটা হ'ল আমাৰ ৰাস্তা 4 নম্বৰ ৱাৰ্ডত আৰু এটা হ'ল আমাৰ 3 নম্বৰ ৱাৰ্ডত। এইটো মানে দেৱাল আছিলে ডাম্পিং গ্ৰাউণ্ডত। আজি শুভ আৰম্ভণি আমি কৰিলোঁ, উদ্বোধনী কৰিছোঁ। সকলো আমাৰ ইয়াৰ ৰাইজে আহি আমাক সমৰ্থন কৰিছে, সহযোগ কৰিছে। তাৰ কাৰণে মই শ্ৰদ্ধা ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাননীয় BTR চিফ মহোদয়ক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডিপাৰ্টমেণ্টৰ বিভাগীয় যিটো EM মাননীয় আমাৰ উইলছন হাজদা ডাঙৰীয়াৰ নেতৃত্ব লৈছিলে, তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অনুষ্ঠানৰ সন্মানীয় বৰ্তমানৰ আমাৰ মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন কৃষ্ণ দাস চৰকাৰী ডাঙৰীয়া, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গড়েশ্বৰত যিখিনি 4 বছৰ কাম হ'ল BTR চৰকাৰৰ, যথেষ্ট কাম হোৱা বুলি ক'ব লাগিব। ৰাস্তা পদূলি বা স্কুল পৰা আদি কৰি বিভিন্ন যিটো 39টা ডিপাৰ্টমেণ্টৰ প্ৰায় ডিপাৰ্টমেণ্টৰ কিছু কাম আমাৰ হৈছে আৰু যথেষ্ট আমাৰ সমস্যাও আছে, নাই বুলি ক'ব খোজা নাই। যিহেতু দলঙৰ সমস্যা আছিলে, সেইটো বৰ্তমান কাম চলি আছে তীব্ৰ গতিৰে। ৰাস্তা পদূলিৰ কামবিলাকো বৰ্তমান গুৰিদৌলৰ কামবিলাক চলি আছে। তাৰ কাৰণে মই অন্তৰৰ পৰা শ্ৰদ্ধাৰ চিফ মহোদয়ক BTRৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ মই ক'ব খোজা নাই, যিহেতু লাগি আছোঁ আৰু আমাৰ ছেপ্টেম্বৰত যিহেতু নিৰ্বাচন আহিছে, তাৰে আগত যিখিনি ফাণ্ড পাওঁ সেইখিনি ৰাইজৰ ওচৰলৈ লৈ যাম। আৰু ইয়াত চবতকৈ ভাল এটা আঁচনি মই ভাল পাইছোঁ, এইটো যিটো আলাৰী চেৰাং বিতাংখী ফ্লেগশ্বিপ স্কিম। এইটো ৰাইজে বহুত দিনৰ যিটো সমস্যা মছজিদবিলাকৰ এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যিটো 2 লাখৰ আঁচনি, এই আঁচনিটো খুবেই ৰাইজে মানে আকৰ্ষণীয় হৈছে আৰু সকলোৱে বিচাৰিছে সমাজে। তাৰ কাৰণে চিফ মহোদয়ে এইবাৰো আমাক দিলে, এই ছেশ্যনতো আলাৰী চেৰাং বিতাংখী দিছে। তাৰ বাহিৰেও বিভিন্ন আঁচনি আছে, মই ক'ব খোজা নাই, যিহেতু যথেষ্ট কাম আমি পাইছোঁ। যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে